18 আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল। সৰ্বাক আদৰিবলৈ ব্যাপক প্ৰস্তুতি প্ৰদেশ বিজেপিৰ। সৰ্বাৰ নেতৃত্বত 3 দিন ধৰি ৰাজ্যত আশীৰ্বাদ যাত্ৰা। আকৰ্ষণীয় হৈ পৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ শীতল যুঁজ। অহা 13 আগষ্টত পৰিব সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ। সংসদৰ অধিৱেশন সামৰণি পৰাৰ পিছতেই গৃহৰাজ্যলৈ উভতি আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণৰ পিছত সৰ্বানন্দ সোণোৱালৰ এইটোৱে হ'ব প্ৰথমটো অসম ভ্ৰমণ। 18 আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰিবলৈ ইতিমধ্যে প্ৰদেশ বিজেপিয়ে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰি দিছে। চলিত বৰ্ষৰ 2 মে'ত পঞ্চদশ অসম বিধান নিৰ্বাচনৰ ফলাফল ঘোষিত হৈছিল। 8 মে'ত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰীত্বৰ দাবীদাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুয়োজনকে দিল্লীলৈ তলব কৰি লৈ গৈছিল। 9 মে'ত অসম বিধানসভা সচিবালয়ত বিজেপি বিধায়িনী গোটৰ সভা অনুষ্ঠিত হৈছিল। 9 মে'ৰ বিধায়িনী গোটৰ সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত নতুন মুখ্যমন্ত্ৰী হিচাপে বাছনিত উঠিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ চম্জি লোৱাৰ পিছত নিজৰ মন্ত্ৰীবৰ্গৰ সৈতে পিছত বিদায়ী মুখ্যমন্ত্ৰী সোণোৱালক খাৰঘুলিৰ ব্ৰহ্মপুত্ৰ চৰকাৰী অতিথিশালাত এদিন সৌজন্যতাসূচক সাক্ষাৎ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাতেই সামৰণি। তাৰ পৰৱৰ্তী পৰ্যায়ত বিগত 3টা মাহত প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে আৰু এবাৰো সাক্ষাৎ হোৱা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ব্ৰহ্মপুত্ৰ চৰকাৰী অতিথিশালাত অন্তিমবাৰ মুখামুখি হোৱাৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিচয় আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱালৰ পৰিচয় আছিল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। মাজত 3টা মাহ বাগৰিল। 7 জুলাইত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয়। নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে দেশৰ কেবিনেট মন্ত্ৰী হিচাপে 7 জুলাইত শপত গ্ৰহণ কৰে সোণোৱালে। অহা 18 আগষ্টত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ ৰূপত সৰ্বানন্দ সোণোৱাল প্ৰথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখামুখি হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ কাম চলাই যাব আৰু সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নিজৰ কাম চম্ভালিব। দেখাত সকলোবোৰ ঠিকে ঠাকেই চলিছে, কিন্তু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ কেন্দ্ৰই আৰম্ভ কৰা নতুন আগ্ৰহ আৰু অপৰিসীম গুৰুত্বই শেহতীয়াকৈ ৰক্তচাপৰ গতি বঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। এইখিনিতে উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক যুদ্ধ বিজয়ী বীৰৰ দৰে আদৰিবলৈ অসম প্ৰদেশ বিজেপিক ইতিমধ্যে দিল্লীয়ে পঢ়া নিৰ্দেশ দিছে। 18 আগষ্টত অসমত ভৰি দিব লগা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বীৰৰ দৰে আদৰাই নহয়, তেওঁৰ নেতৃত্বত একেৰাহে 3 দিন ধৰি ৰাজ্যখনত আশীৰ্বাদ যাত্ৰা অনুষ্ঠিত কৰিবলৈকৈ দিল্লীয়ে পঢ়া নিৰ্দেশ জাৰি কৰিছে প্ৰদেশ বিজেপিলৈ। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক দিল্লীয়ে দিয়া এনে নতুন গুৰুত্ব অগ্ৰাধিকাৰৰ পৰিপ্ৰেক্ষিতত অনাগত দিনবোৰত আৰু অধিক আকৰ্ষণীয় হৈ উঠিব ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ শীতল যুঁজ। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ লাইভ। এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব। ইফালে ঘৰত চাউল, দাইল, শাক পাচলি, ফল মূল একোৱেই নাই। কি উপায় উলিয়াও এতিয়া? উপায় আছে বৌ। আজিৰ যুগত সকলো সম্ভৱ। নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে। মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো।